ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰে গোৰেশ্বৰত চৰক পূজা উদযাপন। বাক্সা জিলাৰ গোৰেশ্বৰত চ'ত মাহৰ অন্তিমটো দিনত প্ৰতি বছৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী চৰক পূজা। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰে শিৱ পাৰ্বতীক পূজা অৰ্চনা কৰা হয়। এই চৰক পূজা উপলক্ষে কিছু অলৌকিক খেল আৰু কাৰুকাৰ্য প্ৰদৰ্শন কৰা হয়। তাৰ ভিতৰত গজালৰ ওপৰত খোৱা, পিঠিত ফুটা কৰি বৰশী লগাই কলাবাজি দেখুওৱা, মাটিৰ তলত মানুহ পুতি ৰখা আদি প্ৰধান। প্ৰতি বছৰে চৰক পূজাত যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আনহাতে এই ধৰণে কঠোৰ সাধনাৰ জৰিয়তে পূজা সমাপন কৰিলে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰে বুলি ভক্তসকলে বিশ্বাস কৰে। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, নিউজ এনি লাইভ। শ্ৰী শ্ৰী চৰক পূজা প্ৰত্যেক বছৰে কৰি থাকোঁ আমি। শিৱ আৰু পাৰ্বতী, এইটো সৰগৰি বুলি কয়। আমাৰ সৰগৰি পূজা এইটো চ'তৰ লাষ্ট বহাগৰ ফাৰ্ষ্ট, এনেকুৱা তাৰমানে প্ৰত্যেক বছৰে কৰা হয় এইটো পূজা।